নমস্কাৰ বাহিৰ অন্যতা খণ্ডলৈ আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ সৈতে উপস্থিত আছে ডক্টৰ অনিল শইকীয়া ছাৰ ছাৰ যেহেতু আমি দেখিছোঁ আপোনাৰ ঘৰৰ ভিতৰতে এটা সংগ্ৰহালয় আছে গ্ৰামোফোন আছে এই বিষয়ে আমাক অলপ জনাওকচোন দৰ্শকসকলক এইটো ঠিক সংগ্ৰহালয় এতিয়ালৈকে শৃংখলিতভাৱে কৰিব পৰা নাই গ্ৰামোফোন আমাৰ দেউতাৰ দিনৰ পৰা আছে দেউতা শ্ৰীযুত চাদিৰাম শইকীয়া মা খৰ্গেশ্বৰী লীলাৱতী শইকীয়া তেখেতসকলৰ দিনৰ পৰা গ্ৰামোফোন আছে দেউতাৰ দিনত তেতিয়াৰ পৰা আমি গ্ৰামোফোন বজাইছিলোঁ আৰু লাহে লাহে আৰু তেতিয়া আমি গ্ৰামোফোনতে গানবোৰ শিকিছিলোঁ জ্যোতিপ্ৰসাদৰ গান বিষ্ণু ৰাভাৰ গান তেনেকৈ জয়মতী পাল্লা 12খন ৰেকৰ্ড থাকে পাল্লা বুলি কয় তেতিয়াৰ দিনত জয়মতী সুনীত কুঁৱৰী বিহুৱতী বেউলা এনেকুৱা বিহুৱতী বেউলা জন্মাষ্টমী এইবিলাক বিষ্ণুপ্ৰসাদ ৰাভাৰ তেনেকৈ নাটকো আছে ভালেখিনি নাটক আছে আৰু পুৰণি সেই যিবোৰ গীত সেই গীতখিনি শিকিবৰ বাবে ধৰা 1945 চনৰ ৰেকৰ্ডিং হোৱা গীত এটা বা 1942 চনৰ ৰেকৰ্ডিং এটা মই 68 চনত শিকিবৰ বাবে সেই ৰেকৰ্ডবিলাকেই কথা সেই ৰেকৰ্ডবিলাক আমাৰ যোৰহাটৰ ঘৰত আছিলে আৰু যেতিয়া হেৰি হ'লো আমাৰ 4-5জন ককাই ভাই মোক ক'লে এইবোৰ তুমিয়ে লৈ যোৱা তেনেকৈ ৰেকৰ্ডখিনি অনা হ'ল আৰু সেইখিনি আনি দেউতাৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে বা দেউতাক ৰাখি থ'বৰ কাৰণে তাতে আৰু গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহ কৰিলোঁ বিভিন্ন গাঁৱে গাঁৱে গৈ ভালে সংখ্যক মঘাইজাৰ ঢোলৰ চাপৰ বিষ্ণু ৰাভাৰ ও মোৰ আপোনাৰ দেশ তেনেকৈ বলিছে মলে বা ধীৰে ধীৰে বা বিষ্ণু ৰাভাৰ ও মোৰ আপোনাৰ দেশ ঠিক আছে তেনেকৈ জোনবাইৰ দেশতে সাজিম ঘৰ এখনি এনেকুৱা ধৰণৰ গীতবিলাক কলৰে পাততে কাউৰী পৰে তেতিয়া বীৰেন দত্তৰ গানখিনি গুণদা কি আছিলে তেখেতৰ গান তেনেকৈ ৰুণুমি সৰাপাত বোলছবিৰ গীত ব্ৰজেন বৰুৱাৰ নাম শুনিছা ডক্টৰ বেজবৰুৱাই কৰিছিলে ব্ৰজেন বৰুৱা প্ৰথম সংগীত পৰিচালক আছিলে আৰু তেখেত বৰ সুন্দৰ গায়ক আছিলে স্মৃতিৰ পৰশ বোলছবি 1956 চনত ওলাইছিলে তেতিয়া তাত ৰমেন বৰুৱাই গীত গাইছিলে ৰমেন বৰুৱাৰ কণ্ঠ আমাৰ ইয়াত আছে ব্ৰজেন বৰুৱাৰ কণ্ঠ ইয়াত আছে তেনেকৈ তেতিয়াৰ দিনত সেই গোটেইবোৰ গোটোৱাৰ পিছতে মোৰ আৰু ৰেকৰ্ড গোটাবলৈ মন গ'ল যে চুবুৰীয়া ৰাজ্য বংগদেশৰ ৰবীন্দ্ৰ সংগীতৰ ৰেকৰ্ডবোৰ গোটাবলৈ মন গ'ল তেতিয়া প্ৰায় 300মান ৰবীন্দ্ৰ সংগীতৰ ৰেকৰ্ড গোট খাইছে আৰু বাংলা বোলছবিৰ হেমন্ত কুমাৰৰ গীত বা যিকোনো মান্নাদাৰ গীত এইখিনি গোটাবলৈ লাহে লাহে হিন্দীখিনি মান্না দে মুকেশ মহেন্দ্ৰ কাপুৰ লতা মংগেশকাৰ আশা ভোছলে তেওঁলোকৰ যি সোণালী কণ্ঠ সেই সোণালী কণ্ঠবিলাক আকৃষ্ট কৰিছিলে তেতিয়া ৰেকৰ্ড গোটাইছিলোঁ তেতিয়া কেছেট নাছিলে 1983 চনমানলৈকে ৰেকৰ্ড আছিলে আৰু তেতিয়া খুব ৰেকৰ্ড কিনিছিলোঁ তাৰ লগতে পৃথিৱীৰ বিথোফেন মোজাৰ্ট বা ৱাৰ্লছ এনেকুৱা ৰেকৰ্ডবিলাক গ্ৰেট কম্প'জাৰৰ ৰেকৰ্ডবিলাক তাৰপিছতে ইটালিয়ান স্পেনিছ চাইনিজ বা য'লৈকে মই গৈছোঁ তাৰ ৰেকৰ্ড তেনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন ভাষাৰ তামিল তেলেগু কানাড়া ভোজপুৰী এই ৰেকৰ্ডবিলাকো তেনেকৈ সংগ্ৰহ কৰিলোঁ এনেকৈ গৈ গৈ 14,000মান ৰেকৰ্ড আছে অৱশ্যে কোনোবা এখন ছাৰ আমি জানিব পৰা মতে আপোনাৰ ইয়াত কোনোবা এজন ৰজাৰ গ্ৰামোফোন আছে সেইটো গ্ৰামোফোন গ্ৰামোফোন ইয়াত 80-90টামান আছে আৰু ৰেকৰ্ড প্লেয়াৰো আছে সেই সিমানেই আছে ৰেকৰ্ড প্লেয়াৰটো কাৰেণ্টত বাজে আৰু গ্ৰামোফোনটো ইয়াত বাজে পশ্চিমবংগৰ ৰজা সন্তোষ ট্ৰফিছে খেলে এইটোক মহম্মদ ইলিয়াছ বুলি এজন গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰাহক তেখেতে সন্তোষৰ গ্ৰামোফোনটো মোক আছে বুলি কৈছিলে মই ক'লোঁ মোলৈ পঠিয়াই দিয়া তেতিয়া তেওঁ এইটো পঠাই দিছিলে ডাঙৰ এইটো আৰু মাতটো বহুত ডাঙৰ সেইটো ৰজা সন্তোষৰ তেনে অকণমানি গ্ৰামোফোনো আছে ইমানটো গ্ৰামোফোনো আছে তেনেকৈ বিভিন্ন চাইজৰ গ্ৰামোফোন আছে কাগজৰ ৰেকৰ্ড আছে পলিথিনৰ ৰেকৰ্ড আছে বিভিন্ন ধৰণৰ ৰেকৰ্ড আছে এনেকৈ গৈ এটা আছে
আৰু এইখিনি বেছি সহায়ক হৈছিলে মোৰ ল'ৰাটোৰ অনুৰাগ শইকীয়া তেওঁ সৰুৰ পৰা বিথোফেন মোজাৰ্ট তেনেকুৱা ধৰণৰ মাকে যেতিয়া ভিতৰত বৰগীত গাই থাকে প্ৰাৰ্থনা কৰে মই আকৌ এবাৰ বিথোফেনৰ ৰেকৰ্ডখন ইয়াত লগাই থৈছিলোঁ সেই সময়তে সৰুকৈ লগাই থৈছিলোঁ ইফালে প্ৰাৰ্থনা আছে অনুৰাগে আমাক কয় এতিয়া তাৰ মনত ধাৰণা তেতিয়াই এটা চিন্তা হৈছিলে যে এই যে বিথোফেনৰ মিউজিক আৰু বৰগীত ইয়াৰ কেনেকৈ সংগীত মানে এটা সংমিশ্ৰণ কৰিব পৰা যায় এইটো ফিউজন নহয় দেই তাৰ পাছত সি যেতিয়া ডাঙৰ হৈছিলে তেতিয়া তেওঁ ভাবিছিলে শংকৰদেৱে যদি বিথোফেনক লগ পালেহেঁতেন তেওঁ দুইজনে গোটাই কেনেকুৱা এটা মিউজিক কৰিলেহেঁতেন তেওঁ এতিয়া সেই বৰগীত প্ৰজেক্ট বুলি এটা প্ৰজেক্ট কৰিছে তাতে দেখিবা তাত কোনো ইলেক্ট্ৰনিক বাদ্যযন্ত্ৰ নাই কিন্তু একো ইলেক্ট্ৰনিক বাদ্য কোনোবাই কাগজত লিখিছে ইলেক্ট্ৰনিক বাদ্যযন্ত্ৰ নাই চব একষ্টিক বাদ্য ট্ৰাম্পেট চেলো ভায়লিন এইবিলাক আছে চব নিজে মুখেৰে বজোৱা কাৰেণ্ট নালাগে বাৰু যিয়ে হওক সেই গ্ৰামোফোনৰ ৰেকৰ্ড গোটাইছিলোঁ নিজে সংগীত চৰ্চা কৰিবৰ কাৰণে শুনিবৰ কাৰণে আনন্দ লভিবৰ কাৰণে এইখিনিয়ে কথা তেনেকুৱা ৰেকৰ্ডবিলাক ইয়াত আছে ভূপেন হাজৰিকাৰ বহুত ৰেকৰ্ড আছে ৰমেন বৰুৱা পৰিয়ালৰ বহুতখিনি ৰেকৰ্ড আছে ৰমেন বৰুৱা নহয় ব্ৰজেন বৰুৱা ৰমেন বৰুৱা নিপ বৰুৱা দিবন বৰুৱা এইবোৰ বৰ বিখ্যাত পৰিয়াল এই পৰিয়ালৰ ৰেকৰ্ডবোৰ ৰাখিছোঁ নিজে আনন্দ লভিবৰ কাৰণে নিজে ভাল পাবৰ কাৰণে কিছুমান ফুলনি বাৰী পাতে যে ঠিক তেনেকুৱা আৰু কথাটো দৰ্শকসকল আপোনালোকে শুনিলে দেখিলে ডক্টৰ অনিল শইকীয়া ছাৰে কিদৰে সম্প্ৰতি অপ্ৰচলিত গ্ৰামোফোনসমূহ তেখেতে সংগ্ৰহ কৰি ৰাখে কথাটো হয় যদিও এতিয়া আকৌ গ্ৰামোফোন ৰেকৰ্ড ঘূৰি আহিছে এতিয়া তাৰা জমিন পৰ 3 ইডিয়টছ দিলালে দুনিয়া লৈ যায়গে ইত্যাদি বা এআৰ ৰহমানৰ ছুটি সে আশা এনেকুৱা ধৰণৰ জনগণ মনৰ বহুত গ্ৰামোফোন ৰেকৰ্ড আকৌ ওলাইছে আকৌ ৰেকৰ্ড প্লেয়াৰ আকৌ নতুনকৈ ওলাইছে এতিয়া অতি ছফিষ্টিকেটেড উচ্চ প্ৰযুক্তিযুক্ত ৰেকৰ্ড প্লেয়াৰ ওলাইছে য'ত ৰেকৰ্ডখন বজালে তাত পেন ড্ৰাইভ এটা এজেগাত খোজ মাৰি দিলে তাত এটা কামান এটা দি দিলে ছুইচ এটা দি দিলে সেই গানটো পেন ড্ৰাইভৰ ৰেকৰ্ডিং হৈ থাকিব এনেকুৱা ধৰণৰ প্ৰযুক্তি ওলাইছে যদি গানটো লাগে তেতিয়া কম্পিউটাৰলৈ নিব নালাগে তাতেই ওলাইছে তেনেকুৱা ৰেকৰ্ড প্লেয়াৰ আমি গোটাইছোঁ সেই যিবোৰ ৰেকৰ্ডৰ নাম কৈছে সেই ৰেকৰ্ডবোৰ আমি গোটাইছোঁ গতিকে হয়তো ৰেকৰ্ড প্লেয়াৰ জামানাটো আকৌ ঘূৰি আহিব পাৰে মানুহে ৰেকৰ্ড কৰিও থ'ব কাৰণ ৰেকৰ্ডৰ যিটো লংজিভিটি সেইটো বহুত দিন যায় এতিয়া ইয়াতে 1937 চনৰ ৰেকৰ্ডখনো আছে 100 বছৰ হ'ব পেন ড্ৰাইভ বা চিডিত থ'লে সোনকালে বেয়া হৈ যাব পাৰে হাৰ্ড ডিস্ক বেয়া হ'ব পাৰে অৱশ্যে আমি গুগলত থৈ দিলে ইমেইল কৰি থৈ দিলে তেতিয়াহ'লে থাকি যাব সেইটো এটা বেলেগ কথা ধন্যবাদ ছাৰ দৰ্শকসকল আপোনালোকে শুনিলে শইকীয়া ছাৰে কিদৰে গ্ৰামোফোনসমূহ ৰেকৰ্ড কৰি থৈছে অন্য এটা খণ্ডত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি বাঁহী অনুষ্ঠানৰ পৰা মই মানসে বিদায় মাগিছোঁ ধন্যবাদ